हेलो फ्रेंड्स नमस्कार सकलोके और एतिया पूरा रेलर माजे माजे आसो एकदम फुल गेटआपत आसो और एखन शॉर्ट फिल्म हबले गई आछे आपनालोके सागे किछुमाने गम पाइছে द आनसिन वर्ल्ड गतिके चाबले रेडी थाকক आपनालोके पूरा खमत आसो किन्तु चाब लागिब आपनालोके जदि ना আগৰ লাগছে তামা খাইলে হ'ব আজি 5 দিনৰ শুটিং আমাৰ সমাপ্ত হৈ গ'ল ধুনীয়াকৈ কেইটামান লৈ ওলালো কালি কেইটামান শ্বট হ'ব সেকেন্ড ডে শ্বটটো আপোনালোকক দেখাব যেটো আপোনালোকে চাব এটা আমি বাবুদাৰ ঘৰত গৈ আছো ফ্ৰেণ্ডছ আমাৰ যিখন দা আনচিন ৱৰ্ল্ড শৰ্ট ফিল্মখন এইখনৰ প্ৰথম ডে ফাৰ্ষ্ট ডে আমাৰ শুটিং হৈছিলে নাৰেংগী ষ্টেচন তাতে অলপমান হ'ল তাৰপিছতে আমি হলি টাইম আছিলে আৰু পুলিচে অলপ ডিস্টার্ব কৰিছিলে পিছত এৰিও দিছিলে আমাক কৰিব দিছিলে তথাপিও মানে হলি টাইম খুদি থাকে কিবা কিবি কৰি থাকে তাৰপিছত আমি ধুনীয়াকৈ গুচি গ'লোঁ বাবুদাৰ ৰুমত অনুৰাধা তাৰপিছত এয়া আমি বাবুদাই গাহৰি বনালে অলপ এনজয় হ'ল গান হ'ল জুবিনদাৰ গীটাৰ আছিলে তাৰপিছত তেনেকৈ গুচি গ'ল আৰু নেক্সট ডে ছেকেণ্ড ডে শ্বুটিং আমি লোকেশ্যন আছিলে খাৰগুলি হিলছ য'ত চেগুনবাৰী বুলি কয় তাত আমি কৰিছিলোঁ আৰু বহুত ভাল লাগিলে আমি কম সময়ৰ ভিতৰত এটা ডাঙৰ স্ক্ৰিপ্ট আমি কৰিব ট্ৰাই কৰিলোঁ যথেষ্টখিনি ডাঙৰ নহয় যদিও আমাৰ কাৰণে ডাঙৰ আছিলে আমি প্ৰথম হয় তাৰ এটা ফ্লেটত কৰিলোঁ তাৰপিছত চেগুনবাৰীত কৰিলোঁ আৰু ইণ্টাৰেষ্টিং কথাটো হ'ল আমি ৰিটেক লোৱা নাই তাৰপিছতে উইদাউট মেকআপ উইদাউট বাজেট গোটেইখিনি উইদাউট চলিছিলে আমাৰ উইদাউট কেমেৰা খালি আমি ষ্টৰিটো ভালকৈ দিব ট্ৰাই কৰিছিলোঁ আৰু লগতে যিমান পাৰোঁ ষ্ট্ৰং বনাব বিচাৰিছিলোঁ কেমেৰা খাৰগুলিৰ আপোনাৰ এই কি কয় সেগুনডালকে শৰ্ট ফিল্মখন চালে গম পাব আৰু ট্ৰেইলাৰটো চাইছে বহুতে ভাল লাগিছে এতিয়া ৰিলিজ দিবলৈ গৈ আছোঁ আগত ক'ত হ'ব আপোনালোকে গম পায় জুবিনদাৰ ঘৰত এতিয়া আমি গৈ আছোঁ খাৰগুলি আৰু ৰিলিজ কৰিম দ্য আনচিন ৱৰ্ল্ড আপোনালোকে চাব যদি নাচায় তেনেহ'লে নবনাওঁ আৰু এনেকুৱা পায় আৰু ডেছক্ৰিপশ্যনত মেইন শ্বৰ্ট ফিল্মখনৰ লিংকটো থাকিব আপোনালোকে এতিয়াই যাওক এতিয়াই চাওক কেনেকুৱা পায় যদি আপোনালোকে এনেকৈ চাই সকলোৰে চিনাকি জেগা জুবিনদাৰ জেগা এই বহুদিন অহা নাছিলোঁ আজি আহি গ'লোঁ আৰু জুবিনদাৰ খাৰগুলিত নাই কাহিলী পাৰাটো নাই বহুত দিন আগতে লিখিছিলোঁ এয়া নামটো এতিয়াও আছে আৰু নিহাৰিকা তুমি যদি চাই আছা আছিলে আমি লিখিছিলোঁ ইফালে আমাৰ MSZG এতিয়া ইয়াতে চাকিটো জ্বলাই লওঁ আমি তাৰপিছত ৰিলিজ হৈ আছে ইফালে ৰেডি আমি এতিয়া বৰ্তমান চাকিবন্তি জ্বলাই ল'লে এয়া আপোনালোকে দেখিছে এয়া ধূপ এয়া চাকি এনেকুৱাকৈ জ্বলাই দিলোঁ তিনিজনে আৰু নয়নদাই ধূপ জ্বলালে এতিয়া আমি জুবিনদাৰ ঘৰৰ ফালে চাই কেনে সেৱা কৰিম য়েছ কাৰণ এই জুবিনদাৰ ঘৰটো হ'ল এটা মন্দিৰ আৰু জুবিনদা হ'ল ভগৱান গতিকে আমাৰ কাৰণে তেওঁ ভগৱান চব ফ্ৰেণ্ডছ ৰিলিজ হৈ গ'ল আপোনালোকে চাব আৰু মৰম দিব আৰু একো নকওঁ ফ্ৰেণ্ডছ এতিয়া খাৰগুলিত শুই আছোঁ যদি আপোনালোকে ফিল্মখন নাচায় তেনেহ'লে মই শুয়ে থাকিম যেতিয়ালৈকে নাচায় যদি চাই তেনেহ'লে মই উঠি কেনে যাম চিধা কথা